Hello guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰটো ভালেই, আপোনালোকে জানে মই সদায় কওঁ মোৰ খবৰ ভাল বুলি। তো আজি যাব ওলাইছোঁ, এয়া মা আৰু সিফালে বেটা একদম আৰ্মি ড্ৰেছ পিন্ধি আছে, সিফালে দদুৱেক আছে। আমি যাম এতিয়া ৰাজগড়। ঘৰৰ কিবা অকণমান বস্তু কিনো বুলি যাব ওলাইছোঁ, মাক লৈ যাম। কাম আৰু কিবা এটা ছোৱালীৰ লগত যাব ওলাইছোঁ। তো ৰাজগড়লৈ যাম, কিনিম ঘৰৰ কাৰণে কিবা এপত কিনি আনিম। তো আপোনালোকক সেয়াত গৈ দেখুৱাম মই কি লওঁ কি কিনো। তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিছোঁ, গতিকে এতিয়া আমি যাম আৰু অকণমান দেৰিকৈ গাড়ী আহিব, আপোনালোকে চাই থাকক। আমি একেবাৰে ৰাজগড়ত গৈ লগ পাম আপোনালোকক। গৈ আছোঁ আমি ৰাজগড়, পুৰা বৰষুণ, ইফালে বাইদেউ খাই এটামান দিলোঁ, তাৰপৰা পুৰা বৰষুণ দি আছে, বাহিৰৰ ফালে একো দেখি নাপায়। গৈ আছোঁ, ব'লক আমাৰ লগত গৈ থাকোঁ ৰাজগড়লৈকে। বেটাই হাই দিছে। বস্তু উঠোৱা হৈ আছে। বিচনাখন লওঁতে আপোনালোকক ভিডিঅ' কৰা নহ'ল, দেখুওৱা নহ'ল চাই থকা সময়খিনি। তো ঘৰৰ কাৰণে বিচনা এখন ল'লোঁ আৰু এতিয়া সেইখন ইয়াত গাড়ীত লোড হৈ আছে ঘৰলৈ লৈ যাবলৈ। ৰাজগড় আমি এইখন দোকানৰ পৰাই লৈছোঁ, কোনোবাই যদি লওঁ বুলি ভাবে বিচনা হওক বা চোফা, গডৰেজ, যিকোনো বস্তু ফাৰ্ণিচাৰৰ, তো ইয়াতে পাব, কম মূল্যতে পোৱা হয়। তো আপোনালোকেও ল'ব পাৰিব, মই ইয়াৰ পৰাই ল'লোঁ। দাদা সেই আগত পালেগৈ হেনো, এতিয়া সেয়ালৈ যাম আমি। দাদাই গ'ল হেনো, দাদাও গ'ল, গাড়ী লৈ গৈছে, একো নহয়, গাড়ী লৈ গৈছে। ঘৰ আহি পালোঁ, এতিয়া বিচনাৰ ফিটিং কৰিবৰ কাৰণে যোগাৰবোৰ কৰি লোৱা হৈছে। আগৰ বিচনাখন উলিয়াই দিয়া হ'ল, আগৰ বিচনাখন আমি আনি ভৰাইছোঁ। এতিয়া বিচনা ফিটিং হ'ব। ৰাজগড় মোৰ মেট্ৰেছখন ছুটি হ'ব নিচিনা লাগিছে। ধুনীয়া, একদম জোখত আছে, একদম জোখত আছে ন।
নহয় মাইলা হেৰি হ'ব লাগিছিলে এইটো তল চাইডটো হ'ব চাগে অঁ এইটোহে হয় এইখন পাই দিয়া এতিয়া নহয় এই টুচকখন পাই দিম ওপৰত এতিয়াহে নহ'লে ইমান ডাঙৰ টুচকখন ক'ত থ'ম আকৌ